জয় অসম জয় জয়তে আমি আপোনালোকক মাতাৰ উদ্দেশ্যটো হ'ল আমাৰ ইয়াত উপস্থিত আছে আমাৰ এক্স BTF-ৰ চেন্ট্ৰেল কমিটিৰ চেন্ট্ৰেল সেক্ৰেটাৰী অমল দাস মহাশয় আৰু ইয়াতে আছে আমাৰ এক্স NLA-ৰ ডিস্ট্ৰিক্ট কমান্ডেন্ট মিঠু দেৱনাথ মহাশয় আৰু বিপুল দেৱনাথ মহাশয় আৰু আমাৰ বিভিন্ন সতীৰ্থ বন্ধু আছে। আপোনালোকৰ যোগেদি আমি এইটোৱে ক'ব, মই হলো ডিস্ট্রিক্ট কমিটি RCC অফ BTF-ৰ ডিস্ট্রিক্ট কমিটিৰ প্ৰেসিডেন্ট মনোজ দেৱনাথ। আমি আপোনালোকৰ যোগেদি এইটোৱে ক'ব বিচাৰিছোঁ, এক্স BTF কোকৰাঝাৰ ডিস্ট্রিক্ট আৰু এক্স NLA-B ডিস্ট্রিক্টৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ যে বৰ্তমান পৰিস্থিতিত আমি এটা কথা উপলব্ধি কৰিবলৈ পাইছোঁ, ইলেকশ্যন অহাৰ লগে লগে বহুতো বাঙালী নেতা ওলাই বাঙালী সমাজৰ মাজত বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে। এইটো আমি উপলব্ধি কৰিব পাইছোঁ। সেইকাৰণে আমি উভয় সংগঠনৰ পৰা আমি হকিয়াই দিব বিচাৰিছোঁ, আপোনালোকে বাঙালী জাতিৰ দালালি বন্ধ কৰি নিজ জাতিৰ হকে মাত মাতক। আগত জাতি আগত, ৰাজনীতি পিছত। সেইবাবে আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসমত যেটো বৰ্তমান পৰিস্থিতি সৃষ্টি হৈছে, আমাৰ কা লৈ আৰু ডি ভোটাৰ লৈ। কা আমি নামানো, কা আমাৰ নালাগে। 71-ৰ পিছত অহা যিকোনো ধৰ্মৰ মানুহ আমি অসমত গ্ৰহণ নকৰোঁ। আমাৰ অসমত 71-ৰ অসমৰ যেটো আমাৰ অসম আন্দোলনৰ যেটো আইনৰ পৰিপ্ৰেক্ষিতত যেটো আমাৰ এক্ট হৈছিলে 71, সেই ভিত্তিবৰ্ষৰ হিচাপে তাৰ পিছত অহা কোনো জাতিকে আমি গ্ৰহণ নকৰোঁ, সেই যি ধৰ্মৰে হওক। এইটো আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদি। কা আমাৰ প্ৰয়োজন নাই। কিন্তু এটা দুখৰ বিষয়, আমাৰ বৰ্তমান সময়ত অসমত মুখ্যমন্ত্ৰীৰ আমি অনুভৱ কৰিছোঁ মুখ্যমন্ত্ৰীৰ ভাৰসাম্য হেৰুৱাই গৈছে। কাৰণ তেওঁৰ কথাৰ কোনো দাম নাই, ভেলু ৰাখিব নোৱাৰে। কাৰণ সি এটা কথা কৈছিলে, মানে ডি ভোটাৰ, বিভিন্ন জনগোষ্ঠীৰ ডি ভোটাৰ সি কৰ্তন কৰিছে বুলি, উঠাই দিছে বুলি আমি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি পাইছিলোঁ। কিন্তু পৰিৱৰ্তী সময়ত আমি এটা বস্তু উপলব্ধি কৰিছোঁ যে সিহঁতে অনলি ফৰ ৰাজবংশী হওক, গোৰ্খা হওক, সিহঁতৰ ডি ভোটাৰ কৰ্তন কৰিছে। এইটো আমি বহুত আনন্দিত হৈছোঁ, ভাল পাইছোঁ। কিন্তু আমাৰ বাঙালীসকলে কি কৰিলে? আমিতো কোৱা নাই আমাৰ এইটো আমাৰ ৰাজনীতি অধিকাৰ লাগে, আমাৰ দেশ লাগে, ভাষা লাগে, আমিতো এইটো কোৱা নাই। আমি বংগবাসী অসমীয়া হয়। আমাৰ 71 চনৰ পিছত অহা প্ৰত্যেকটো বংগবাসী অসমীয়া ইয়াৰ ভূমিপুত্ৰ হয়। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ ভাৰসাম্য হেৰুৱাইছে বুলি আমি উপলব্ধি কৰিছোঁ। সেইকাৰণে আমি বঙালী সমাজক আহ্বান কৰিছোঁ, অনাগত দিনত সিহঁতে যেন বিজেপিক বৰ্জন কৰে। বৰ্জন কৰি আমি বঙালী সমাজ একত্ৰিত হৈ ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ, যাতে সিহঁতে একত্ৰিত হৈ প্ৰত্যুত্তৰ দিবলৈ মাৰ বান্ধি থিয় হ'বলৈ আজি বাঙালী সমাজ বিভিন্নভাৱে ওলাই আহিছে। আৰু এটা ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ বিভিন্ন বাঙালী সংগঠনৰ পৰা যোৱা বিভিন্ন ৰাজনীতি দলত যোগ থকা বিভিন্ন পদাধিকাৰী নেতাক আমি ক'ব বিচাৰিছোঁ, সিহঁতে অতি পলমে বিভিন্ন বা জাতিৰ স্বাৰ্থত, আগত জাতি তাৰ পিছত ৰাজনীতি, এইটো কথা মেণ্টেলিটি মূৰত ৰাখি আগত সিহঁতে বিভিন্ন পদ এৰি পেলাই আমাৰ জাতীয় স্বাৰ্থে মাত মাতিব লাগে। অন্যথাই সিহঁতে যদি বাঙালী জাতি লৈ বিভিন্ন দালালি কৰে, সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। অন্যথাই সিহঁতৰ বাঙালী জাতিৰ দালালি কৰা নেতাসকলৰ ভৱিষ্যতৰ পৰিণতি ভয়াৱহ বুলি আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিব বিচাৰিছোঁ। ধন্যবাদ।